Hey guys, good morning. Welcome to my another new vlog. তো আজি ৰাতিপুৱা বাহিৰলৈ যাব নাপালোঁ ওলাই পিনি কাৰণ বাহিৰত বৰষুণ দি আছে 7টা বাজিলে আৰু এতিয়া কৃষ্ণ আহিবলৈ হ'ল তো এতিয়া সি আহিলে আৰু এতিয়া গৈছোঁ বৰষুণ দি আছে বাহিৰত অলপ বৰষুণ দিলে ৰাস্তাটো বোকা হয় আৰু এইডোখৰত অকণমান ভালেই আছে ৰখিছে কিবা লয় সি এইডোখৰ মহা বোকা নামো এখন নামিবলগীয়া হৈ গ'ল যাবলৈ বাটে নাই খোজকাঢ়ি যাবলৈ বাট নাইকিয়া হৈছে এনেকুৱা জেগা এইডোখৰ পৰা পকা ৰাস্তা এইডোখৰ পৰা ফ্ৰীলি যাব পাৰি প্ৰথম যেতিয়া খেমদৈ পুখুৰীৰ বাবে ভিডিঅ'টো বনোৱা হৈছিলে তো এইডোখৰ পৰাই ষ্টাৰ্ট কৰা হৈছিলে এইডোখৰ সেই ঘৰটো আপোনালোকে দেখিছিলে চাগে ন এই গছজোপাত লৈ ইণ্ট্ৰ' দোকান পাই গ'লোঁ এতিয়া কালি এইখিনি নাম্বাৰিং কৰি থৈ গ'লোগৈ এতিয়া এইখিনি কৰিব লাগিব কাটিং এতিয়া প্ৰায় 2টামান বাজিলে আৰু মই এতিয়া কামখিনি কৰি আজৰি হ'ল তো কালি আপোনাক কৈছিলোঁ যে আমাৰ দোকানখনত কি কাম কৰা হয় অলপ দেখাম বুলি কালি দেখাইছিলোঁ এইটোত কিতাপ আদি চিঠি আদি চব বনোৱা হয় তাৰপাছত এইটো হৈছে বেনাৰ মেচিন ডাঙৰ ডাঙৰ বেনাৰো ইয়াতে বনোৱা হয় দোকানত আজি কাষ্টমাৰ নাই তেনেকৈ মালিকো নাই এফালে গ'ল দোকানত অকলে বহি আছোঁ আমনি লাগিছে এতিয়া 7:30 বাজি গ'ল মালিক অথনিয়ে যোৱা এতিয়ালৈকে অহা নাই যদি তেওঁ নাহে তেতিয়া আকৌ মই দোকান মই নিজে বন্ধ কৰি যাব লাগিব বন্ধ কৰি পিনি ওচৰৰ দোকানখনৰ চাবি দি থৈ যাব লাগিব এতিয়া মালিকে ফোন মাৰিছিলে তেওঁ অহা দেৰি হ'ব কাৰণ দোকান সোনকালে মই বন্ধ কৰি যাব কৈছে চাবিটো দি থওঁগৈ দোকানত কাৰেণ্ট গ'ল দাদা 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 এই চাবিত নাজিনাল দি দিব বল